हेलो एवरीवन, आज आको आइছো আপোনালোকৰ মাজত মোৰ অন্য এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজি মই বনাম মূলা শাকৰ সৈতে গৰৈ মাছ। এয়া মই মাছখিনি ভালদৰে বাছি কাটি ধুই লৈছিলোঁ। এতিয়া মাছখিনি মই ভালদৰে ভাজি ল'ম। মাছখিনিত মই আগতে নিমখ হালধিখিনি সানি লৈছিলোঁ। মাছ বাৰু ইয়াতে অকল গৰৈয়ে নাই, বেলেগ মাছো আছে, কিন্তু মই অকল গৰৈ সৈতেহে বনাম। এয়া মোৰ মাছখিনি ভালদৰে ভাজা হৈ গ'ল। এয়া মই ইয়াত যি ব্যৱহাৰ কৰোঁ সেইখিনি ভালদৰে কাটি লৈছোঁ। শাকখিনি মই আগতে ধুই কাটি লৈছিলোঁ। এতিয়া সেইটো কৰাইতে শাকখিনি বনাম। তেল দি দিলোঁ, তাত গোটা জিৰা, শুকান জলকীয়া আৰু তেজপাত দি দিলোঁ। নহৰু 5 পিচমান এনেকৈ কাটি দিলোঁ। এতিয়া এইখিনি অলপ ভাজি ল'ম। পিঁয়াজখিনি একেলগে দি দিম। এতিয়া পিঁয়াজখিনিৰ কালাৰটো সম্পূৰ্ণ চেঞ্জ নোহোৱালৈকে ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভাজা হৈ গ'ল। এতিয়া ইয়াত হালধিখিনি দি দিলোঁ। চবখিনি ভালদৰে ভাজা হৈ গ'ল। এতিয়া শাকখিনি ইয়াত দি দিম। শাকখিনি ভালদৰে মিহলাই ল'ম। শাকখিনি ভালদৰে মিক্স হৈ গ'ল। নিমখখিনি ইয়াত দি দিলোঁ। চবখিনি ভালদৰে মিহলাই ল'লোঁ। 2-3 মিনিটমানৰ কাৰণে এইখিনি ভালদৰে ঢাকি থৈ দিলোঁ। এইখিনি ভালদৰে ভাজা হৈ গ'ল। পানী অলপ ইয়াত দি দিম। এতিয়া এইখিনি অলপ টাইমৰ কাৰণে ঢাকি থৈ দিম। চাওকচোন কিমান ধুনীয়া উতাল আহিছে। উতালতে মাছখিনিও দি দিলোঁ। এইখিনি মই অলপ টাইমৰ কাৰণে ঢাকি থৈ দিছিলোঁ, যাতে শাকৰ পানীখিনি মাছখিনিৰ ভিতৰত ভালদৰে সোমাই যায়। প্ৰায় হৈয়ে গ'ল। এয়া হৈ গ'ল মোৰ মূলা শাকৰ সৈতে গৰৈ মাছৰ আঞ্জা। চাওকচোন দেখাত কিমান ধুনীয়া হৈছে। ভিডিঅ'টো কেনে পালে চাই জনাব। আজিলৈকে বাই বাই, আৰু লগ পাম অন্য এটি ৰেচিপি ভিডিঅ'ৰ সৈতে।